Hello friends, মই দীপচনলাল বৰুৱা আপোনালোকক স্বাগতম জনাইছো আৰু এই ব্লগটো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছো যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে দীপচনলাল বৰুৱা বুলি আছে লগতে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভাল লাগিলে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰো কৰিব তেওঁলোককো ক'ব যাতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু আজি আমি আহিছো এখন বিশেষ জেগালে হয় আমি আহিছো ইণ্ডোনেছিয়াৰ বালিলে আৰু এই বালিত আমি কিদৰে চেক ইন কৰো হোটেলত আৰু বিভিন্ন স্থানলৈ যাওঁ আপোনালোকক সকলোবোৰ বিৱৰি সকলোবোৰ ডিটেইলছ আপোনালোকক এই ব্লগটো দি যাম আপোনালোকে চাই যাব আৰু প্ৰথমে আমি চেক ইন কৰিম ইস্তানা ৰামাকুটা যিখন হোটেল আছে তাত আৰু তাৰ পাছতে আমি যাম পুৰা লহুৰ উলুৱাটো বুলি এক বিশেষ মন্দিৰ আছে 6টা মন্দিৰৰ বিশেষ এটা মন্দিৰ এই বালিৰ আমি এই মন্দিৰটোলৈ যাম গতিকে চাই থাকক মোৰ এই চেনেলটো আৰু লগতে আকৌ কৈছো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি নেতাজী সুভাষ চন্দ্ৰ বোস ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত বৰ্তমান আমাৰ কানেক্টিং ফ্লাইটখনৰ কাৰণে ৰৈ আছো আমি এটা সুন্দৰ যাত্ৰালৈ যাব ওলাইছো বালিলে আমি খুব এক্সাইটেড হৈ আছো কাৰণ এখন নতুন দেশলৈ গৈ আছো আৰু বিভিন্ন স্থানত তাতে ভ্ৰমণ কৰিম নিশ্চয় ভাল লাগিব সঁচাকৈ মনত খুব বেছি ভাল লাগি আছে বালিত লেণ্ড কৰাৰ আগৰ মুহূৰ্তটো সঁচাকৈ ব্ৰেথ টেকিং হয় আমি আহি এতিয়া বালিৰ গ্ৰেণ্ড ইস্তানা ৰামাকুটা হোটেলত চেক ইন কৰিছোঁ আৰু এই ইস্তানা ৰামা হোটেলখন কুটা বিচৰ একেবাৰে সন্মুখতে খুব সুন্দৰ এক পৰিৱেশ আৰু আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ ঘৰবিলাক কটেজবোৰ সাজিছে আৰু লগতে সেউজীয়া চাৰিওফালে সেউজীয়া এক পৰিৱেশ খুব সুন্দৰ পৰিৱেশ আৰু মানে মনটো একেবাৰে ফ্ৰেছ লাগি যায় আমি অকমান খোজ কাঢ়িছো গোটেই যিখন ইস্তানা ৰামাকুটা হোটেল আছে চাৰিওফালৰ পৰিৱেশটো এবাৰ চাইছো কেনেকুৱা সঁচাকৈ মন মোহি নিলে এই হোটেলখনৰ পৰিৱেশটোৱে আমাৰ আৰু যিহেতু বিচৰ একেবাৰে সন্মুখত গতিকে সুন্দৰ এক বতাহ আহি থাকে আৰু আমি পুল ছাইডত অকমান ৰেষ্ট লৈছোঁ ইয়াতে কাৰণ দীঘলীয়া যাত্ৰা কৰি আহিছোঁ সেয়েহে অকমান ইয়াতে পুল ছাইডত সুন্দৰ পৰিৱেশত দুয়োটাই ৰৈছোঁ আৰু বহিছোঁ আৰু অলপ কথা পাতিছোঁ খুব সুন্দৰ এক পৰিৱেশ লগতে ইয়াৰে খোৱা খাদ্যবিলাকো খুব সুন্দৰ আমি টেষ্ট কৰিছোঁ এই হোটেলখনত বিভিন্ন পৰ্যটক আহি থাকে যদিও ইয়াতে বেছি ভিৰটো দেখা পোৱা নাযায় একেবাৰে শান্ত এক পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত সঁচাকৈ মন প্ৰাণ ভাল লাগি যায় এতিয়া আমি ওলাইছোঁ উলুৱাটোৰ এক সুন্দৰ মন্দিৰলৈ পুৰা লহুৰ উলুৱাটো বালিৰ 6টা বিশেষ মন্দিৰৰ এক শক্তিশালী মন্দিৰ উলুৱাটো সাগৰীয় তীৰৰ মন্দিৰ আৰু ই অৱস্থিত চাউথকুটাত ইয়াতে বহুতো বন্যপ্ৰাণী আছে বান্দৰ আছে কিন্তু বান্দৰে হওক বা অন্য বন্যপ্ৰাণীসকলে টুৰিষ্টসকলক কেতিয়াও ব্যাঘাত জন্মোৱা নাই আৰু বিভিন্ন দেশৰ পৰা বিভিন্ন টুৰিষ্ট এই উলুৱাটোলৈ আহিছে উলুৱাটো পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰত চাবলৈ তেওঁলোকে আহিছে খুব সুন্দৰ সাগৰৰ এক দৃশ্য দেখিবলৈ পায় ইয়াতে আৰু ইমান ধুনীয়াকৈ কটা আছে পাহাৰখন যেন কোনোবাই খুব সুন্দৰভাৱে কাটিছে কিন্তু আচলতে নেচাৰেলি হৈছে এইটো আৰু খুব সুন্দৰ এক ভিউ এই ভিউটোৰ কাৰণে বহুতো টুৰিষ্ট দেশ বিদেশৰ পৰা ইয়ালৈ আহে আৰু খুব সুন্দৰভাৱে বহু বছৰ পূৰ্বে নিৰ্মিত ইয়াৰে যিবিলাক আৰ্কিটেকচাৰ আছে সেইবিলাক সঁচাকৈ মানিব লাগিব ইমান সুন্দৰ আমি এতিয়া আহিছোঁ ৱাৰুং বিচলৈ ৱাৰুঙত অৱস্থিত এই ড্ৰিমলেণ্ড বিচটো সঁচাই খুব সুন্দৰ ইয়াৰে পানীবিলাক একেবাৰে ফটফটীয়া চাফা দেশ বিদেশৰ বহু পৰ্যটক আহি এই বিচত মোহিত হৈ যায় আৰু আমি দুয়োটা যেহেতু বিচ লাভাৰ গতিকে বিচৰ সুন্দৰ বতাহ আৰু সাগৰৰ ঢৌৱে আমাক সদায় আকৰ্ষিত কৰে আৰু বালিৰ এই ৱাৰুং বিচটো সঁচাকৈ খুব ধুনীয়া আপোনালোকে যদি কেতিয়াবা আহে ৱাৰুঙলৈ আহিবই আৰু ইয়াতে চাৰিওফালে বহুত পৰ্যটক আপোনালোকে দেখিব সকলোৱে নিজৰ নিজৰ লগত ব্যস্ত কোনেও কাকো একো ডিষ্টাৰ্ব নিদিয়ে খুব সুন্দৰ এক পৰিৱেশ আৰু
যিহেতু দেশ বিদেশৰ বহু পৰ্যটক এই ৱাৰুং বিচলৈ আহে আৰু লগতে সাইডত কিছুমান ষ্টল আছে সেইবিলাকত চাহ কফি আপোনালোকে যি খাই খাব পাৰে আমি কিন্তু বিচতে অকমান সময় ৰলো জিৰালো ইমান ভাল লাগিলে মনটো সতেজ হৈ গ'ল আসলতে আৰু ইয়াৰে যিবিলাক বিচৰ সাইডতে লাগি থকা যিবিলাক হিল আছে হিলবোৰো বেলেগ বেলেগ আকৃতিৰ হয় বেলেগ বেলেগ ধৰণৰ এইবাৰ আমি আহিছো পাণ্ডাৱা বিচলৈ খুব সুন্দৰ বালিৰ এই পৰিৱেশ আৰু আজি আসলতে ওয়েদাৰটো খুব ধুনীয়া বেছি গৰমো নহয় খুব ঠাণ্ডাও নহয় গতিকে এক সুন্দৰ পৰিৱেশৰ মাজেৰে আমি পাণ্ডাৱা বিচলৈ এতিয়া গৈ আছো পাণ্ডাৱা বিচৰ আৰম্ভণিতে কেইবাটাও মূৰ্তি দেখিবলৈ পায় কুন্তি যুধিষ্ঠিৰ ভীম অৰ্জুন সহদেৱ নকুলৰ এই মূৰ্তিকেইটা আছে আৰু যেহেতু পাণ্ডৱৰ ওপৰতে আধাৰিত এই পাণ্ডাৱা বিচ গতিকে ভাৰতীয় সভ্যতাৰ বহুতো প্ৰতীক বহুতো প্ৰতিচ্ছবি এই বিচটোত দেখিবলৈ পোৱা যায় আমাৰ অহাৰ পৰা অকণ ভোক লাগি আছিলে সেইকাৰণে আহিয়ে প্ৰথমে আমি অৰ্ডাৰ দিলোঁ ইয়াৰে সি ফুডবোৰ ইমানেই ডেলিচিয়াছ বুলি শুনিছোঁ গতিকে টেষ্টটো কৰিবই লাগিব লগতে ফ্ৰুট জুচ আৰু লগতে মমোজ আৰু বহুতো খাদ্য আছে যিবিলাক আমি টেষ্ট কৰি যাম এটা এটাকৈ যদিও পেট ভৰ্তি হৈ গ'লেও আমি কিন্তু খাই যাম তাকে আমি ভাবি থৈছোঁ আমি খোজকাঢ়ি অকমান দূৰলৈ আহিছোঁ ইয়াতে পেৰাগ্লাইডিং কৰা হয় আপোনালোকে দেখিব আকাশখনত পেৰাগ্লাইডিং কৰিছে কিছু লোকে আৰু একেবাৰে হিবিজিবি নাই খুব শান্ত পৰিৱেশ বেছি মানুহ নাই আপোনাৰ মন প্ৰাণ উৎফুল্লিত হৈ পৰিব সুইমিং জনাসকলে সুইমিং কৰিছে আৰু যিসকলে নাজানে পাৰতে বহি ধুনীয়া ভিউটো চাই আছে সাগৰৰ আৰু ইয়াতে ইমানবোৰ দোকান আছে দোকানবোৰত গ'লে আপোনাৰ গৈয়ে থাকিবলৈ মন যাব ইমানবোৰ ধুনীয়া ধুনীয়া বস্তু পায় খাবলৈ ইমানবোৰ ধুনীয়া ধুনীয়া খোৱা বস্তু পায় ইয়াৰে নেচাৰেল যিবিলাক ফ্ৰুটছ আছে ফ্ৰুটছবিলাক পোৱা যায় লগতে চি ফুডবিলাক পোৱা যায় খুব সুন্দৰ আমি বহুত টেষ্ট কৰিলোঁ ইয়াৰে খানাবোৰ আৰু সঁচাকৈ বিচটোত থাকি মনটো খুব ভাল লাগিলে কিয়নো একেবাৰে ফটফটীয়া পানী আৰু লগতে খুব সুন্দৰ বতাহ পলিউশ্যন ফ্ৰী আৰু যিহেতু গুৱাহাটীত থাকি আমনি লাগি গৈছিলে গুৱাহাটীৰ যিটো পলিউটেড এয়াৰ খুব বেছি আমাক হাৰ্ম কৰিছিলে আৰু সেয়েহে ইয়াতে আহি আমাৰ মনটো সঁচাকৈ ভাল লাগিলে খুব সুন্দৰ পৰিৱেশ এটা পাইছোঁ আৰু এই পাণ্ডাৱা বিচটোৰ মহত্ব আসলতে বহুত বেছি কাৰণ কিয় বালিত আমি দেখিছোঁ ভাৰতীয় সভ্যতা বা হিন্দুত্বৰ যি ঐতিহাসিক পৰম্পৰাগত নীতি নিয়ম আছে চবৰে প্ৰতিচ্ছবি সকলোৰে প্ৰতিচ্ছবি এই পাণ্ডাৱা বিচটোত দেখিবলৈ পোৱা যায় আৰু আপোনালোকে দেখিছে একেবাৰে নীলা পানীখিনি একেবাৰে নীলা ফটফটীয়া আৰু যিহেতু আজি বেছি ৰ'দো নাই বেছি ঠাণ্ডাও নহয় গতিকে খুব ভাল লাগিছে ফুৰি আমাৰ দুয়োৰে এইবাৰ আহিছোঁ আমি বালি পুলিনালৈ টেগেলাঙত অৱস্থিত এই বালি পুলিনা টেগেলাং গিয়ানিয়াৰত অৱস্থিত এই বালি পুলিনা খুব সুন্দৰ এক সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত বালি পুলিনা ইয়াতে বিশেষ ধৰণৰ কিছুমান খেতি আমি দেখিবলৈ পাওঁ বিশেষকৈ বিভিন্ন ধৰণৰ প্লান্ট আমি ইয়াতে দেখিবলৈ পাইছোঁ এক সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত বালি পুলিনা আৰু এই বালি পুলিনাত আমি দুয়ো আহি সঁচাকৈ সতেজ অনুভৱ কৰিলোঁ বালি পুলিনাৰ বিশেষত্ব হ'ল ইয়াতে কফি লোৱাক পোৱা যায় হয় এক বিশেষ ধৰণৰ কফি এই কফিটো নিৰ্মাণ কৰা হয় বিশেষ ধৰণৰ এটা প্ৰাণীৰ দ্বাৰা আপোনালোকক দেখাই যাম এই কফিটো কেনেদৰে নিৰ্মাণ কৰা হয় হয়তো কিছুমানে বেয়াও পাব পাৰে কফিটো খাবলৈ কিন্তু সঁচাকৈ কৈছোঁ এই কফিটো নিশ্চয় ভাল হ'ব এতিয়ালৈ আমি খাই টেষ্ট কৰি পোৱা নাই কিন্তু আমাক দিব অকণমান পাছতে কফিটো খাই নিশ্চয় ভাল লাগিব কিন্তু কেনেদৰে বনায় কেনেদৰে প্ৰস্তুত কৰে সকলোবোৰ বিৱৰি মই আপোনাক দেখুৱাই যাম আৰু প্ৰথমে অকণমান বালি পুলিনাৰ চাৰিওফালটো আপোনালোকক দেখাইছোঁ খুব সুন্দৰভাৱে
তেওঁলোকে নিৰ্মাণ কৰিছে এখন হাবিৰ মাজত হাবিখনৰ গছ-গছনিক কোনো ক্ষয়-ক্ষতি নকৰাকৈ সুন্দৰভাৱে নিৰ্মাণ কৰিছে এই বালি পুলিনা। বালি পুলিনাৰ চাৰিওফালে আমি দেখিছোঁ বিভিন্ন দেশৰ বিভিন্ন পৰ্যটক আহিছে। কাৰণ কিয়? কফি লুৱাকৰ সোৱাদ ল'বলৈ। কফি লুৱাকৰ সোৱাদ লোৱাৰ আগতে আমাৰ ইয়াৰে যিগৰাকী গাইড আছে তেওঁ আমাক দেখুৱাইছে বিভিন্ন ধৰণৰ প্লাণ্ট এই বালি পুলিনাত তেওঁলোকে ৰুইছে। বিভিন্ন ধৰণৰ প্লাণ্ট দেখিবলৈ পাব, দেশ বিদেশৰ আৰু যিবিলাক সচৰাচৰ আমি দেখা নাপাওঁ তেনেকুৱা ধৰণৰ প্লাণ্ট। কিন্তু এই প্লাণ্টবিলাকৰ বিশেষত্ব এয়াই যে এইবিলাক বিভিন্ন ধৰণৰ ঔষধ হওক, বিভিন্ন ধৰণৰ খাদ্যত ব্যৱহাৰ কৰা হয় আৰু সেয়েহে তেওঁলোকে এই বালি পুলিনাত এই প্লাণ্টসমূহ ৰুইছে। আৰু এই বালি পুলিনাত আমি এক বিশেষ ধৰণৰ দৃশ্য দেখিবলৈ পাওঁ, সেয়া হ'ল এগ্ৰ' টুৰিজিমৰ ক্ষেত্ৰত সাংঘাতিকভাৱে সক্ৰিয় হয় বালি। এগ্ৰ' টুৰিজিম এক সুন্দৰ বিষয় হয় আৰু বালিৰ ব্যক্তিসকলে বুজি পাইছে যে এগ্ৰ' টুৰিজিমৰ জৰিয়তেও আমাৰ বহুতো ধৰণৰ পৰ্যটক আকৰ্ষিত হোৱাৰ সম্ভাৱনা থাকে। Are you doing? Yeah, making coffee. Just don't making bar. You like coffee? Yeah, very much. Thank you. ইয়াত সুন্দৰভাৱে আপোনালোকক নিৰ্মাণ কৌশল দেখুৱায় কফি লুৱাক কেনেদৰে নিৰ্মাণ কৰা হয়। প্ৰথমে কফি চেৰিজবিলাক ধুনীয়াকৈ জুইত সেকা হয় আৰু তাৰ পাছত ৰ'দত মেলি দিয়া হয়। এয়া দেখিছে নহয়, এয়া হ'ল লুৱাক। লুৱাক হৈছে জহামাল। আমি যিবিলাকক জহামাল বুলি কওঁ সেই জীৱবিধ এয়াই হৈছে। আৰু এই জহামালে ভক্ষণ কৰা কফি চেৰিজবোৰ হজম হোৱাৰ পাছত মল ত্যাগত যিবিলাক ওলাই যায় সেইবিলাক সুন্দৰভাৱে পিউৰিফাই কৰা হয় মল ত্যাগত ওলোৱা এই কফি চেৰিজবোৰ। আপোনালোকে নিশ্চয় বহুতে ভাবিব, বহুতে ঘিণ কৰিব, কিন্তু তেনেকুৱা কথা নহয়। আচলতে খুব সুন্দৰভাৱে তেওঁলোকে পিউৰিফাই কৰে, যিখিনি দেখাৰ পাছত আপোনাৰ ঘিণ ভাৱটো নোহোৱা হৈ যাব। আৰু মলত্যাগ বুলি ক'লেই আমাৰ ঘিণ ভাৱ এটা আহি যায়, কিন্তু আপোনালোকে যেতিয়া প্ৰচেছটো দেখিব কেনেদৰে এই কফিটো নিৰ্মাণ কৰা হয় আপোনালোকে নিশ্চয় এই কফিটো খাওঁ খাওঁ লাগিব। কফি লুৱাক যি জহামলৰ ভক্ষণ কৰা কফি চেৰিজবোৰৰ হজম কৰাৰ পাছত মলত্যাগ কৰি ওলোৱা কফি চেৰিজবোৰক বিভিন্ন ধৰণে পিউৰিফাই কৰা হয় আৰু এয়া দেখিছে সুন্দৰভাৱে সেইবোৰ কফি চেৰিজবোৰ গুড়ি কৰাৰ পাছত কফি নিৰ্মাণ কৰা এই পদ্ধতি। আৰু বিভিন্ন পৰ্যটকেও আচলতে আকৰ্ষিত হয় এই ধৰণৰ এক পদ্ধতি, কেনেদৰে নিৰ্মাণ কৰা হয় এই কফি লুৱাক, এই সুন্দৰ কফিবিধ কেনেদৰে নিৰ্মাণ কৰা হয়। ইয়াৰে গাইডবিলাকে খুব সুন্দৰভাৱে আমাক বুজাই দিছে এগ্ৰ' টুৰিজিমে বালিক কি ধৰণে এক পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। আমাৰ পৰৱৰ্তী ডেষ্টিনেশ্যন হ'ল ৰাইচ টেৰেছ অফ টেগালালাং। টেগালালাঙত অৱস্থিত এই ৰাইচ টেৰেছৰ বিষয়ে আমি বহু কথা শুনিছিলোঁ। খুব সুন্দৰভাৱে ইয়াত শস্য উৎপাদন কৰা হয়, কিন্তু আহিয়ে আমি এক দুৰ্ঘটনাহে দেখিবলৈ পালোঁ। আৰু এই দুৰ্ঘটনাটো হৈছে ইয়াতে বিভিন্ন ধৰণৰ স্পৰ্টছ আছিলে আচলতে, আৰু এই স্পৰ্টছত কেইগৰাকীমান পৰ্যটকে গৈ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলে, যাৰ ফলত তেওঁলোকক আকৌ ৰক্ষা কৰা হ'ল। ইয়াতে ব্যৱস্থাবিলাক খুব সুন্দৰভাৱে কৰা হৈছে, গতিকে কাৰো একো ক্ষয় ক্ষতি হানি নহ'ল এই এক্সিডেণ্টটোত। আৰু আপোনালোকে দেখিছে ৰাইচ টেৰেছ টেগালালাঙত কি সুন্দৰ এক শস্যৰ পদ্ধতি ব্যৱহাৰ কৰা হৈছে। ইয়াতে বালিৰ পৰম্পৰাগত শস্য উৎপাদন পদ্ধতি, যিটোক চুবাক বুলি কোৱা হয়, সেই চুবাক পদ্ধতিৰ দ্বাৰা শস্য উৎপাদন কৰা হয়। আপোনালোকে দেখিছে এক বেলেগ ধৰণৰ আৰ্হিত এই শস্যসমূহ উৎপাদন কৰা হৈছে। আৰু
চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া সেউজীয়াৰ বাহিৰে আপুনি একো দেখা নাপায় আৰু তাৰ মাজতে খুব সুন্দৰভাৱে কিছুমানে ঝুলনাত উঠিছে কিছুমানে সৰু সৰু কিছুমান চৰাইৰ বাহৰ দৰে কৰি দিয়া থাকে তাত বহিছে আৰু কিছুমানে এই স্পৰ্টছবিলাকত নিজকে ব্যস্ত কৰি ৰাখিছে ইয়াতো একেই পৰিস্থিতি বিভিন্ন দেশৰ বিভিন্ন পৰ্যটক আহি ইয়াত ভিৰ কৰিছেহি আৰু খুব সুন্দৰভাৱে ইয়াতে নিৰ্মাণ কৰা হৈছে ৰাস্তাসমূহ এটা কোণৰ পৰা আন এটা কোণলৈ যাবলৈ আৰু সেই কোণবিলাকত গৈ থাকোঁতে আমি দেখা পাওঁ চাৰিওফালে কেৱল খেতি আৰু খেতি স্থানীয় সুবাক পদ্ধতিৰে নিৰ্মাণ কৰা হয় এই শস্যসমূহ আৰু নিশ্চয় এগ্ৰ' টুৰিজম এক সক্ৰিয় আকৰ্ষণীয় পদ্ধতি হৈছে বালিত আৰু এই এগ্ৰ' টুৰিজমে বহুতো টুৰিষ্টক আকৰ্ষিত কৰিছে আমি তাৰ মাজতে খুব সুন্দৰভাৱে কিছুমান খাদ্যও খালোঁ আৰু লগতে যিবিলাক চৰাইৰ বাহৰ দৰে সুন্দৰ সুন্দৰ বাঁহ সাজি থৈছিলে তাত উঠি কিছু ফটোৰ কাৰণে পজো দিলোঁ টেগালাঙৰ এই ৰাইচ টেৰেছ অৰ্থাৎ যি এক পৰম্পৰাগত সুবাক পদ্ধতিৰ শস্য উৎপাদন কৌশল সেইটোৰ বিষয়ে জানিবলৈ বহুতো পৰ্যটক কিন্তু এই বালিলৈ আহে আৰু তেওঁলোকে এই পদ্ধতিটো শিকি যায় বা তেওঁলোকে এই পদ্ধতিৰ বিষয়ে অধ্যয়নো কৰে এইবাৰ আহিছোঁ আমি বিচ ৱাক বুলি এক খুব সুন্দৰ শ্বপিং মললৈ যিটো কুটা বিচৰ একেবাৰে সন্মুখত আছে কিছু শ্বপিং কৰিলোঁ আমি কিন্তু তাৰ মাজতে আমি দেখা পালোঁ খুব সুন্দৰভাৱে কেঁচাক নৃত্য কৰি থকা কিছু নৃত্যশিল্পী এই কেঁচাক নৃত্যটো হৈছে ৰামায়ণৰ বিভিন্ন দৃশ্যসমূহ বিভিন্ন সুন্দৰ সুন্দৰ নৃত্যশৈলীৰে তেওঁলোকে উপস্থাপন কৰে কেঁচাক নৃত্যত প্ৰথমতে 100জনমান মানুহে মন্ত্ৰ মাতে আৰু তাৰ পাছতে আৰম্ভ হয় তেওঁলোকৰ সুন্দৰ সুন্দৰ যিবিলাক পৰম্পৰাগত ঘটনা নৃত্যশৈলীৰ দ্বাৰা তেওঁলোকে দেখুৱায় পৰম্পৰাগতভাৱে চলি অহা এই কেঁচাক নৃত্যত সাধাৰণতে মতা মানুহসকলে নৃত্য প্ৰদৰ্শন কৰে আৰু এই কেঁচাক নৃত্যত আপোনালোকে দেখিবলৈ পাব ৰামায়ণৰ বিভিন্ন ধৰণৰ দৃশ্য আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বৰ্তমান যিটো নৃত্য তেওঁলোকে কৰি আছে সেই নৃত্যটোৰ বিষয়ে কোনোবাই বুজি পাইছেনে এই নৃত্যটোৰ চৰিত্ৰ দুটা কোন এগৰাকী হৈছে ৰাৱণ আৰু এগৰাকী হৈছে সীতা সীতা হৰণৰ এই সুন্দৰ দৃশ্যটো তেওঁলোকে খুব সুন্দৰভাৱে এই কেঁচাক নৃত্যৰ জৰিয়তে পৰ্যটকসকলক দেখুৱাইছে তাৰ মাজতে বিচ ৱাক শ্বপিং মলত আমি সুন্দৰভাৱে কিছু ফটো তুলিলোঁ আৰু এই স্মৃতি সদায় আমাৰ মনত থাকি যাব হাই ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগটো চাই নিশ্চয় ভাল পালে আৰু বালিৰ আজিৰ দিনটোৰ আমি ক'ত ক'ত গ'লোঁ কি খালোঁ ক'ত ফুৰিলোঁ সকলোবোৰ আপোনালোকক দেখুৱালোঁ আৰু পৰৱৰ্তী ব্লগত লৈ আহিম বালিৰ আৰু বহুতো নজনা কথা আৰু লগতে সুন্দৰ সুন্দৰ বিচ আৰু লগতে ডিলিচিয়াছ ফুড গতিকে চাই থাকক মোৰ এই চেনেলটো আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দীপচন লাল বৰুৱা এই চেনেলটোৰ নাম ধন্যবাদ